এতিয়া যাওঁ দে যাওঁ জোক ওলালে যাওঁ হাই ৰোৱান ৱেলকাম টু মাই নিউ ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ মই এটা নতুন ব্লগলৈ চ' এইকেইদিন মই ব্লগ দিব নোৱাৰিম এইটো লাষ্ট ব্লগ হ'ব এই মান্থটোৰ ইটো মান্থটোৰ কিয়নো কাৰণটো এইটো যে মোৰ পৰীক্ষা হ'ব আগষ্টৰ 3 তাৰিখে মানে ইটো মাহৰ 3 তাৰিখে চ' মই তাত ধ্যান দিব লাগিব সেইটো কাৰণে মই ব্লগছ দিব নোৱাৰিম বাট সৰু ইউটিউব শ্বৰ্টছ দিম মানে সৰু ব্লগছ এনেকৈ কি কৰি আছোঁ তেনেকুৱা আৰু আমাৰ এইফালে ধানো ৰুই আছে দেখিছেনে ধান ৰুই আছে এতিয়া ধান ৰোৱালৈ যাম চামগৈ অকণমান পথাৰত নামি দিলোঁ ব্লগখিনি আপুনি এনজয় কৰিব খুজিছে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো টিপি দিয়ক আৰু ব্লগটো লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক চ' আকৌ কণ্টিনিউ কৰোঁ এইটো মানে কৰিছোঁ জোক লাগিলে এতিয়া যাওঁ দে যাওঁ জোক ওলালে যাওঁ দুটা মহৰ জোকে খালে মহৰ জোক বৰ ভাল হ'ল মই মানে ক্লিপটো লোৱাৰ পিছত 1 ছেকেণ্ডত ইয়াত পালোহি কিয়নো মহৰ জোক ওলালে মহৰ জোক বহুত ডাঙৰ আছিলে ইমানটো বৰ ভয় লাগে তেওঁলোকৰ জোকলে বৰ ভয় লাগে কলপাতে অশান্তি কৰি দিলোঁ
চক মই ওলাই আছোঁ হাই এইডাল মই বহুত দিন এনেকৈ খোলা নাছিলোঁ মানে মই বেছিকৈ নুখোলোঁ নহয় সেইটো কাৰণে আজি খুলি পিনি অকণমান প্ৰেক্টিছ কৰি ল'লোঁ ওপৰৰ পৰা কেনেকুৱা লাগে আৰু হাঁহৰ পাৰ্টি হৈছে হাঁহৰ পাৰ্টি হয় দেখিছেনে হাঁহৰ পাৰ্টি তেতিয়াহ'লে ভালেই হৈছে বাবুল বৰ্তাহঁতৰ হাঁহ ক'লৈ গ'ল ক'ৰবাত আছে মানে গোটেই পৃথিৱী ঘূৰি ফুৰিছে সেইফালে নাই যোৱা এইকণত আছিলে সি ধাননি খাই আছিলে আমাৰ হাঁহ দুজনীও আছে নহয়